ভেদাসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে পুখুৰী নাথাকিলেও কেনেধৰণে এখন ফাৰ্ম কৰিব পাৰি, হাঁহৰ ফাৰ্ম কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। গতিকে ইয়াত পুখুৰীৰ কাৰণে মাটিখিনি খান্দি থকা হৈছে, সৰুকৈ এটা পুখুৰী বনাই দিয়া হ'ব হাঁহখিনিৰ কাৰণে, আৰু চাৰিওফালে ইয়াত বেৰ দিয়া হৈছে যাতে হাঁহখিনি বেলেগ ঠাইলৈ যাব নোৱাৰে, কাৰণ আজিকালি বেলেগ ঠাইলৈ গ'লে মানুহৰ মাজলৈ গ'লে বেছি অসুবিধাৰ সৃষ্টি কৰে। সেইটো কাৰণে চাৰিওফালে বেৰ দিয়া হৈছে ফাৰ্মখনৰ, আৰু ফাৰ্মখন বাঁহেৰে বনোৱা হৈছে, বেছি খৰচ কৰা হোৱা নাই। সম্পূৰ্ণ ফাৰ্মখন বাঁহেৰে বনোৱা হৈছে, অলপ ওখ কৰি দিয়া হৈছে। আৰু এইখিনি হাঁহ এতিয়া কমকৈ আছে, পিছত অনা হ'ব বেছিকৈ হাঁহৰ পোৱালি। আৰু এই দানা খাই আছে, দানাখিনিও ঘৰুৱা দানাই দিয়া হৈছে, ধান দিয়া হৈছে, মল দিয়া হৈছে। আৰু এই যিটো পুখুৰী বনোৱা হৈছিলে পুখুৰীটোত পানী ভৰাই থকা হৈছে। এনেদৰে পানীখিনি মটৰৰ জৰিয়তে ফিল আপ কৰিব পাৰিলে ভাল, নহ'লে মটৰ নাথাকিলে অলপ অসুবিধা হয়, পানী বহুত লাগে। আৰু এনেদৰে মটৰেৰে পানীখিনি ফিল আপ কৰি থকা হৈছে, আৰু পানীখিনি চেঞ্জ কৰি থাকিব লাগিব। এতিয়া হাঁহখিনি নামি আহিছে, গঁৰালৰ পৰা নামি আহিছে, যেতিয়া পানী দেখা পাইছে আৰু নামি আহিছে। আৰু দুটা নামি আহিলে হাঁহৰ পোৱালি। গতিকে এনেকৈ আৰু ফাৰ্মখন বনোৱা হৈছে, হাঁহৰ ফাৰ্ম। চাৰিওফালে নেট দিয়া হৈছে আৰু বাঁহেৰে ফাৰ্মখন বনোৱা হৈছে। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছত কি দানা দিয়া হয়, কি ভেকচিনেশ্যন কৰা হয়, কি ঔষধ খুৱাব লাগে বেমাৰৰ ক্ষেত্ৰত, এই সকলোখিনি ভিডিঅ'বিলাকৰ পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰি থকা হ'ব। গতিকে এইখিনি আছিলে, সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।